মই আহি পালোঁ আজি সেই জেগাটোত যিটো জেগা মই দেখাম বুলিকে এটা ব্লগ ভিডিঅ' বনাইছোঁ। এইটো আপোনাৰ সঁচাকৈয়ে চাবলগীয়া ইমান ৰাস্তা ঘাটবিলাক ইমান ধুনীয়া আৰু এইটো মেঘালয়ত আছে। আপোনালোকে চাই থাকক আৰু ইয়াৰে ঠাইডোখৰো বহুত ভাল লাগে চাই কেনে আৰু কি ক'ম ৰাস্তা ঘাটবিলাক ইমান চাফ চিকুণ মই আহি কেনে সঁচাকৈ কৈছোঁ এইবাৰ প্ৰথম আহিছোঁ। আপোনালোক দেখাই যাম চাই থাকক আপোনালোকে এই দেখাই গৈছোঁ। Sorry, it's DJ. Alevile Vlogs. Alevile Vlogs. Alevile Vlogs. Alevile Vlogs. Alevile Vlogs. 9 মাইলৰ আপোনাৰ যিটো 2 নম্বৰ CRPF কেম্প আছে তাৰে কাষেৰে আপুনি ৰাইট চাইডে সোমাই আহিব লাগিব। সোমাই আহি কিনে প্ৰায় আপোনাৰ 1 কিলোমিটাৰ ওপৰত উঠি যাব লাগিব। এয়া লিখা আছে USTM 1 কিলোমিটাৰ। এইপিনেৰে আপুনি চিধা গৈ থাকি কেনেহে আপুনি পাব। এইটো অলপ জৰা বতৰ পাহাৰীয়া ৰাস্তা খুব ভাল লাগে। একা বেকা এইটো চলাই আৰু কিমান এটা সুন্দৰ লাগে আপোনালোকে জানেই। তো আপোনালোকে চাই থাকক এইখিনিতে দেখাই যাম মই ৰাস্তা ঘাটবিলাক আৰু গোটেই পৰিৱেশটো চাই থাকক। আহিলে আৰু এটা বস্তু লক্ষ্য কৰি আহিছোঁ, এই ৰাস্তাটোত আপোনাৰ ঘৰ বেছি নাই। আপোনালোকে নিশ্চয় ভিডিঅ'টোত দেখা পায়েই আছে। ঘৰ দুটা তিনিটাই দেখা পালোঁ নেকি তাকলৈকে, তাৰপিছত ঘৰ দেখাই নাই। তথাপিও ভাল লাগে ন চাই কিনে, চাই থাকক। আৰু এনেকৈ আহে এয়া চাওক, ৰাইট চাইডে গ'লে আপোনাৰ পায় দিল্লী পাব্লিক স্কুল, এইফালে ৰাইট চাইডে আছে। আৰু এইফালে আহি পাই গ'লে এইখন মেইন গেট। এইখন আপোনালোকক মই গাড়ীখনৰ লগত ৰাখি কিনে মই এইখিনিত আপোনালোকক অলপ ভালকৈ দেখাই দি আছোঁ। মই চাই থাকক, এইখনেই হৈছে গেট। তাক ইয়াতে ছিগনেল লাইট ৰাখি থৈ আছে, পাৰ্কিং। তাৰপিছতে এইপিনে USTM এনেকৈ লিখা আছে। আৰু গেটখন কিমান ডাঙৰ আপুনি আহিলে গম পাব। কেতিয়াবা যদি আহে চাই যাব লাগিলে এইখিনি গেটখন মই দেখাই দিছোঁ, ইউনিভাৰ্চিটি অফ চায়েন্স এণ্ড টেকন'লজি মেঘালয়। আৰু ভিতৰত এনেকুৱা আমি সোমাই গৈ আছোঁ। এতিয়া ভিতৰৰ পৰা আকৌ আমি ভিতৰত পিনে উঠি গৈ আছোঁ। আপোনাৰ সেইখিনি ছাইডৰ পিনে ইমান ধুনীয়া এইখন পাহাৰখন কাটি গুচি আছে, দাৰ্জিলিঙৰ নিচিনা লাগিছে। আৰু এইফালে ওপৰৰ পিনে যাবলৈ ছিগনেল দিছে, ওপৰৰ পিনে যাব লাগিব। হয়তো বাইক ৰখা ঠাই ওপৰৰ পিনে আছে। আমি ওপৰৰ পিনে গৈ আছোঁ। কি ধুনীয়া ৰাস্তা, এটা শিখৰৰ পেকেট নাই ইয়াতে ৰাইট চাইডে গাড়ীখন ৰাখিবলৈ দিছে। এইখিনিতে গাড়ীখন পাৰ্কিং কৰি ৰাখোঁ। এইখনেই হৈছে আপোনাৰ সোমাই যোৱা এণ্ট্ৰিৰ ৰাস্তাটো। অডিটৰিয়ামৰ পিনে সোমাই যাব লাগে। এইপিনে গৈ আছোঁ। সেইটোৱে আপোনালোকক মই অলপ ভিতৰত গৈ কিনে হলটো অলপ দেখাবলৈ চেষ্টা কৰোঁ। এইটো হৈছে হলটো চব কিমান ডাঙৰ। এইটো এটা হল, চাই লওক। লাইটিং কৰা আছে, এতিয়াও প্ৰগ্ৰেম আৰম্ভ হোৱা নাই। মানুহ চব পূৰা মানুহ ভৰ্তি হৈ গৈছে। ইয়াতে ফেষ্টিভেল মিটিং আছে, সেইকাৰণে আহিলোঁ। এই মোৰ ভণ্টি এজনী আহিছিলে, তাক লগত লৈ আহিলোঁ। মই এটা ভিডিঅ' কৰি আপোনালোকক দেখাই দিওঁ, সেইকাৰণে মই ভিডিঅ'টো কৰিলোঁ। আপোনালোকে চাই লওক এই সুবিধাতে। এইবাৰ আমি অলপ বাহিৰৰ পিনে দেখাবলৈ চেষ্টা কৰোঁ। এয়া চাওক, ওপৰৰ পৰা দেখাইছোঁ
ইমান ধুনীয়া নেচাৰেল হয় দেখিছেনে চাওক ইমান ইমান মানে ভাল লাগে কি ক'ম আৰু চাই থাকক আপোনালোকে অলপ বেলেগ ফালে যাই কিনে এবাৰ দেখাওঁ এইফালে আপোনাৰ ওলাই আহিলে আপোনাৰ ইয়াতে লিখা আছে মৌলানা আবুল কালাম আজাদ ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ অফ ইণ্ডিয়া আৰু এইফালে আপোনাৰ ৱালত ইমান ধুনীয়া ধুনীয়া ছবিবোৰ আঁকি থৈছে মানে ছবিবিলাক চাওক কি ধুনীয়া এটা সুন্দৰ মানে চিনাৰী আঁকি থৈছে ইয়াতে আৰু ইয়াতে এইখন আছে পাৰ্ক আছে ইয়াতে পাৰ্কখনত আপোনাৰ খেলা ধূলা কৰিব পাৰে মানে ইয়াৰ ইউনিভাৰ্চিটিৰ এইবিলাকে খেলা ধূলা কাৰণে পাৰ্ক এখন বনাইছে চাওক আৰু এইপিনে ওপৰৰ পিনে ইউনিভাৰ্চিটিখন আছে অলপ ওপৰৰ পিনে দেখা দিছোঁ এয়া চাওক চবচে ভাল লাগে মোৰ এইখিনি জেগা মানে ফটো চটো উঠিবৰ কাৰণে বহুত ধুনীয়া লাগে আৰু দাৰ্জিলিঙৰ নিচিনা মানে কাটি থৈছেতো দাৰ্জিলিং ফিলিংছটো ইয়াতেই লৈ আছোঁ আৰু দাৰ্জিলিঙত গৈ পোৱাই নাই আপোনালোকে এইখিনি দেখাই আমি ওলাই আহিলোঁ গেটৰ পিনেদি আৰু ইয়াতে গেটত আকৌ লিখা আছে থেংক ইউ ভিজিট এগেইন USDM নিশ্চয় আকৌ কেতিয়াবা আহিলে সোমাম বাৰু ইয়াতে আপোনালোকেও আহিব কেতিয়াবা মিটিং চিটিং হৈ থাকে এনেই এবাৰ